মই ক্লাছ অষ্টম শ্ৰেণীত পঢ়ো। মই আজি সাধাৰণ সম্পাদকৰ প্ৰতিবেদন কৰিব ওলাইছো। জয় জয়তে জ্ঞান উদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা পদকীলৈ উষ্ম অভিনন্দন আৰু হিয়া ভৰা মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজিৰ এই সভাখনত সভাপতিৰ আসন অলংকৃত কৰা সন্মানীয় সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধা শিক্ষাগুৰুসকল আৰু উপস্থিত পিতৃ সমতুল্য অভিভাৱকবৃন্দ, মাতৃ সমতুল্য অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2019 চনত বৰণী চেণ্টাৰৰ মাজমজিয়াত প্ৰতিষ্ঠা লাভ কৰা জ্ঞান উদয় জাতীয় বিদ্যালয়ে এইবেলি 4 বছৰত ভৰি দিছে। ইতিমধ্যে ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলৰ শপতগ্ৰহণ অনুষ্ঠান হৈছে। বিদ্যালয়সমূহক শিক্ষাগুৰু ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতাত 13 তাৰিখ 6 মাহ 2022 তাৰিখৰ পৰা বিদ্যালয় সপ্তাহ আয়োজন কৰা হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত আজি ইংৰাজী 18 তাৰিখ 6 মাহ 2022 তাৰিখ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰা হৈছে। বিদ্যালয়খনে দোপতদোপে আগুৱাই গৈ শিক্ষাৰ আলোকৰে সমাজখন এখোজ আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। বিদ্যালয়খন সৰ্বমুঠ 10 জন শিক্ষাগুৰুৰ দ্বাৰা পাঠদান চলি আছে। এইবেলি বিদ্যালয়খনৰ এটি নতুন গৃহ নিৰ্মাণ কৰা হৈছিল। সময়ে সময়ে বিভিন্ন কাৰ্যসূচী হাতত লৈ ছাত্ৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ লগতে সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট আৰু ত্যাগ কৰি আহিছে। শেষত শিক্ষাগুৰুসকলক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই উপস্থিত সকলোকে শ্ৰদ্ধাভক্তি নিবেদন কৰি সম্পাদকৰ প্ৰতিবেদন ইয়াতে সামৰিছো।